পাহাৰৰ এঢলীয়া একা-বেকা ৰাস্তাৰ মাজেৰে লাইটলুমলৈ যাওঁ ব'লক। এয়া আমি যিহেতু বাইকেৰে অহা-যোৱা কৰি ফুৰিছোঁ, বাইক লৈ ঘূৰিছোঁ। এয়া ডাৱৰৰ মাজে মাজে পাইন গছৰ কাষে কাষে গৈ আমি লাইটলুম পালোঁ আৰু তাত এয়া পাৰ্কিং প্লেচ, তাতে বাইকবোৰ ৰখালে। আগৰ পৰাই ৰখোৱা হৈছে, যথেষ্ট মানুহ আহিছে, যথেষ্ট গাড়ী। ইয়াত আমি ৰখাই পেলাই ফটো উঠা ঠাইলৈকে যিটো ভিউ পইণ্ট আছে তালৈ গ'লোঁ। আমি যেতিয়া গৈ ঠাইখিনি পাইছোঁ তেতিয়া ডাৱৰ দূৰত আছে, তললৈকে সেয়া জুৰি পৰ্যন্ত মানে ভালদৰে দেখা গৈছে আৰু যথেষ্ট মানুহৰ ভিৰ। সিফালে গাড়ীসমূহ দেখি অনুমান কৰিব পাৰিছে নিশ্চয়। এয়া লাহে লাহে তাৰপিছত ভাবিছোঁ ফটো ভিডিঅ' দুখনমান উঠি লওঁ। এই ফটো উঠি থাকোঁতে বৰষুণ পৰা আৰম্ভ হৈছে, সিফালৰ পৰা বৰষুণ আহি আছে। ভবা নাই যে ইমান সোনকালে বৰষুণ আহি আমাৰ ওচৰ পাবহি। এয়া দেখিছেনে, একেবাৰে তলখিনি নেদেখা হৈ থাকিলে। তাৰপাছতে এয়া যাৰ হাতত ছাতি আছিল ছাতি ল'লে, ৰেইনকোট লৈ ৰেইনকোট পিন্ধিলে। আমিও তেনেকৈ ৰেইনকোট পিন্ধি তাৰপিছত সেই ঠাইখিনিৰ পৰা মানে অলপ য'ত বৰষুণ নাথাকা মানে চালি এখনৰ তললৈ আহি আছোঁ। আহোঁতে পিছ ছাইডটো নিশ্চয় অনুমান কৰিছে কেনেকুৱা বৰষুণ দিছে। তাৰ অলপ সময় বৰষুণ দিয়াৰ পিছতে এয়া দেখিছেনে কি ধুনীয়াকৈ সূৰ্য আকৌ উদয় হৈছে। মানে ঠাইখিনিত থাকিলেহে গম পোৱা যায় যে প্ৰকৃতিয়েও ইমান সোনকালে যে ৰূপ সলাব পাৰে। তাৰপাছত আন্ধাৰ হ'লে এবাৰ নিজ চকুৰে নেদেখিলে সঁচাকৈ বিশ্বাসেই কৰিব নোৱাৰে।